নমস্কাৰ জ্যোতি কালেকশ্যন অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এযোৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এযোৰ হৈছে প্ৰিমিয়াম মিক্স পাটৰ কাপোৰ হয় এযোৰ কালাৰিং গুণাৰত আছে কালাৰিং গুণাৰ আৰু চিলভাৰ গুণাৰে কাম কৰা আছে এইখন হৈছে চাদৰখনৰ আঁচলত এইদৰে কাম কৰা থাকিব আৰু ইয়াৰ মাজত এনেদৰে জাপি ডিজাইনত ঘন ঘনকৈ এনেকৈ বুটা কৰা আছে এইখন হৈছে চাদৰখন খুব ধুনীয়া কাপোৰযোৰ আৰু এইকেইটা হৈছে ইয়াৰ সাইড পটি কেইটা আৰু এইখন হৈছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটোত হাতটোত এইদৰে থাকিব এইটো ইয়াৰ প্ৰাইস হৈছে 2000 এইবাৰ দেখাইছো লাইট কালাৰত এযোৰ খুব ধুনীয়া জোৰা ইয়াত কালাৰিং গুণা আৰু সিলভাৰ গুণাৰতে কাম কৰা আছে সেম ডিজাইনতে আছে এযোৰ কাপোৰযোৰ আগৰযোৰ দৰে এইটো হৈছে ইয়াৰ আঁচলটো আৰু এইকেইটা এনেকৈ ঘন ঘনকৈ বুটা কৰা আছে কাপোৰটো খুব মিহি হয় আপোনালোকে পিন্ধি খুব আৰাম পাব আৰু এইকেইটা হৈছে ইয়াৰ সাইড পটিকেইটাত এইদৰে কাম কৰা আছে আৰু এইখন হৈছে মেখেলাখনৰ আঁঠুৰলৈকে এনেকৈ বুটা কৰা আছে আৰু ব্লাউজ পিচটোত এইদৰে থাকিব ইয়াৰ প্ৰাইস হৈছে 2000 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব সেম ডিজাইনত আৰু এযোৰ লৈ আহিছো এযোৰ বেবি পিংক কালাৰত আছে ইয়াত লেভেণ্ডাৰ কালাৰৰ গুণাৰে কাম কৰা আছে আৰু মাজত এনেকৈ সৰু সৰুকৈ সিলভাৰ গুণাৰ দিয়া আছে এখন হৈছে চাদৰখন আৰু সাইড পটিকেটাত এইদৰে থাকিব আৰু এখন হৈছে মেখেলাখন কাপোৰকেইযোৰ ৰংটো বহুত ধুনীয়া হয় আৰু কাপোৰৰ কোৱালিটিটো বহুত ধুনীয়া খুব মিহি কাপোৰটো মই ওচৰৰ পৰা দেখাই দিছোঁ খুব মিহি হয় কাপোৰটো আৰু এইটো হৈছে ব্লাউজ পিচটো ইয়াৰ প্ৰাইস হৈছে 2000 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব সেম ডিজাইনত এযোৰ ইয়াৰ ডিজাইন কেইটা একে হয় কালাৰ কেইটা অলপ বেলেগ বেলেগকৈ থাকিব এইখন হৈছে চাদৰখন আৰু এইখন হৈছে মেখেলাখন আৰু এইকেইটা হৈছে ইয়াৰ সাইড পটিকেইটা আৰু ব্লাউজ পিচটোত হাতত এনেদৰে থাকিব ইয়াৰ প্ৰাইস হৈছে 2000 এইযোৰ পিংক কালাৰতে আছে ইয়াৰ ডিজাইন কেইটা একে হয় হেতু কাৰণে মই খুলি দেখুৱা নাই এইটো কালাৰত আছে ইয়াৰ প্ৰাইসটো 2000 এ হয় এইযোৰ খুব ধুনীয়া কাপোৰ এইযোৰ গোল্ডেন কালাৰতে আছে ইয়াত গোল্ডেন গুণা আৰু ৰেড মিনা কৰা আছে ইয়াৰ আঁচলটোত এইদৰে থাকিব আৰু ইয়াৰ মাজৰখিনি এনেদৰে বুটা কৰা আছে খুব ধুনীয়া কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলাখন অকমান মেলি দেখাই দিওঁ এইখন হৈছে ইয়াৰ মেখেলাখন এয়া চাওক কিমান ধুনীয়াকৈ ইয়াত কাম কৰা আছে এইখন মেখেলাখন আৰু এইকেইটা হৈছে ইয়াৰ সাইড পটিকেইটা আৰু ইয়াৰ ব্লাউজ পিচটো যে দেখিবলৈ খুব ধুনীয়া হয় ইয়াৰ হাতত এনেদৰে কৰা আছে এয়া খুব ধুনীয়া কাপোৰযোৰ ইয়াৰ প্ৰাইস হৈছে 2000 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব এইযোৰ ব্ৰাইডেল সেট হয় খুব ধুনীয়া কাপোৰযোৰ ইয়াত গোটেই কাপোৰযোৰতে এনেকৈ গোল্ডেন গুণা আৰু ৰেড মিনা কৰা আছে এইখন চাদৰখন খুব ধুনীয়া কাপোৰযোৰ এইখন হৈছে চাদৰখন বহুত ধুনীয়াকৈ ইয়াত কাম কৰা আছে চাদৰখনত আৰু ইয়াৰ সাইড পটিকেইটাত এইদৰে থাকিব এইটো হৈছে ইয়াৰ সাইড পটিকেইটা আৰু এইখন হৈছে মেখেলাখন খুব ধুনীয়া কাপোৰযোৰ যেতিয়া ৰেডি কৰি পিন্ধিব আপোনালোকে খুব ধুনীয়া লাগিব আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটোত হাতত থাকিব এনেদৰে খুব ধুনীয়া কাপোৰযোৰ ইয়াৰ প্ৰাইস হৈছে অনলি 2000 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব এবাৰ কেইজোৰমান বেলেগ ডিজাইনৰ কাপোৰ দেখাব লৈছোঁ এইযোৰ মিক্স পাটৰ কাপোৰে হয় এইযোৰ মেৰুন ডিজাইনত খুব ধুনীয়া এযোৰ কাপোৰ আহিছে এইযোৰ ৰেড আৰু সিলভাৰ মিনা কৰা আছে এইযোৰ চাওক কাপোৰযোৰ ইয়াৰ আঁচলটোত এনেদৰে কাম কৰা থাকিব আৰু ইয়াৰ মাজৰ বুটাকেইটা এইকেইটা ইয়াত এনেদৰে দিয়া আছে আৰু ইয়াৰ সাইড পটিকেইটা হৈছে এইকেইটা সাইড পটিকেইটা খুব ধুনীয়া হয় আৰু এইখন হৈছে ইয়াৰ মেখেলাখন ইয়াৰ কাপোৰটো খুব ধুনীয়া মিহি হয় এইখন হৈছে ইয়াৰ মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো যে ইয়াৰ খুব ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো ৰব মই দেখাই আছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত এনেদৰে সিম্পলকৈ দিয়া আছে এইটো হাতত থাকিব খুব ধুনীয়া কাপোৰযোৰ ইয়াৰ প্ৰাইস হৈছে 1500 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব খুব ধুনীয়া কাপোৰযোৰ